तो आपने कल जो रैली किया उसके बारे में थोड़ा सा बोलिए। हाँ आमी কি কাৰণত আজি এই কাৰ্যসূচী মানে প্ৰতিবাদ কাৰ্যসূচীটো লৈছো আপোনালোকে নিশ্চয় আমাৰ বেনাৰতো দেখা পাইছে আৰু নিশ্চয় আমাৰ প্লেকাৰ্ড বিলাকত দেখা গৈছে আৰু অলপ আগত আমাৰ ইয়াত সকলো সংগঠন পৰা অহা বাইদেউসকলৰ তৰফৰ পৰাও আপোনালোকে শুনা পাইছে যেহেতু যোৱা 13 তাৰিখে স্বৰ্গীয় বিনা এনটিপি বাইদেউ LNT কোম্পানী ইঞ্জিনিয়াৰ সকলে যেহেতু দোকান কৰি পেলাই তেওঁ ঘৰলৈ উভতি গৈছিলে সেই সময়ত সেই পথত তেওঁক ৰেপ কৰি ধৰ্ষণ কৰি তেওঁক মাৰ্ডাৰ কৰিছে তাৰ বিষয়ে আজি আমি ইয়াত প্ৰটেষ্ট কৰিব আহিছো কিয়নো কাৰ্বি আংলং ডিমা হাছাও আমাৰ মহিলাসকলক যেহেতু বেছিকৈ কাৰ্বি মহিলাসকল আজি প্ৰত্যেক মাহ বুলি আমি ক'ব বিচাৰিছো প্ৰত্যেক মাহৰ নিচিনা আমাৰ মহিলাসকল এনেকে ৰেপ কৰি মাৰ্ডাৰ কৰি এনেকে মানে ঘটনা বহুত ঘটিলে তাৰ বাবে আমি আজি হদৌ দূৰৰ পৰা ডিফুৰ পৰা আজি আমি মহিলাসকল আহি আজি ইয়াত প্ৰতিবাদ কাৰ্যসূচী ল'বলগীয়া হৈছে কিয়নো মহিলা বুলি ক'লে আমি সকলোৱে সমান ইয়াত জাতি জনগোষ্ঠী নাই ইয়াত আপোনাৰ জাতি জনগোষ্ঠী ধৰ্ম এইবিলাক কোনো বিভেদ নাই ইয়াত মহিলা বুলি ক'লে মহিলা সৰুৰ পৰা বুঢ়ীলৈকে আইতাসকলৰ সমানলৈকে সব মহিলাসকলৰ কিবা মৰম স্নেহ সকলোৱে বিচাৰিছে তাৰ বাবে আজি ইয়াত ডিমা হাছাওত ইয়াত মণিপুৰী সংগঠন মহিলাসকল জিমি নাগা মহিলা সংগঠনসকল আৰু ডিমাছা ষ্টুডেণ্ট ইউনিয়ন ডিমাছা মহিলাসকল আৰু ইয়াত আমি সকলো একেলগত ইউনাইটেড উইমেন ফৰাম অফ কাৰ্বি আংলং ইষ্ট এণ্ড ৱেষ্ট মহিলাসকল আৰু ইয়াত কে আছে আৰু ইয়াতে বহুত নেতাসকল আজি ইয়াত আমাৰ লগত যোগাযোগ কৰি পেলাই আমাৰ লগত আজি এই কাৰ্যসূচী অংশগ্ৰহণ কৰিছে সহায় সহযোগিতা কৰিছে তাৰ বাবে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছো যেহেতু আমাৰ বিপদৰ সময়ত তেওঁলোকে আমাৰ লগত হাত দিছে আমাৰ লগত সাথ দিছে আমি বহুত তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু এটা কথা মই ক'ব বিচাৰিছো যে ইয়াত বৰ্তমান চৰকাৰ ইয়াত CEM আছে এই CEM কলৈ আছে ক'ত লুকাই আছে আমাৰ আজি এই ইমান ডাঙৰ ঘটনা হৈছে আমাৰ কাৰ্বি মহিলাক ধৰ্ষণ কৰি পেলাই হত্যা কৰি দিলে তাৰ পিছতো আজিলৈকে তেওঁৰ চেহেৰা দেখা নাই তেওঁ উমৰাংছতো যোৱা নাই আমি শুনিছো কিন্তু মই ক'ব বিচাৰিছো আমাৰ তৰফৰ পৰা অনুৰোধ কৰিব বিচাৰিছো আপুনি ওলাই আহক আপোনাৰো মা থাকিব আপোনাৰো ভণ্টি থাকিব আপোনাৰো ছোৱালী থাকিব আপোনাৰো বাইদেউ থাকিব আপোনাৰো আইতা থাকিব আপোনাৰ ঘৰৰ যদি আপোনাৰ পৰিয়ালক যদি এনেকুৱা ধৰ্ষণ কৰি পেলাই হত্যা কৰে তেতিয়াহ'লে আপোনাৰ মনৰ ভাৱটো কেনেকুৱা হ'ব এইটো মই আজি প্ৰশ্ন কৰিব বিচাৰিছো আৰু এটা কথা মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছো আমাৰ কাৰ্বি মহিলাসকলক কিবা সংৰক্ষণ বিচাৰিছো সংৰক্ষণ দিয়ক আমি এতিয়া বৰ্তমানলৈকে যেনেকে দেখিছো আমি কাৰ্বিসকলে নগাঁও যাব নোৱাৰে ডিমা হাছাওত থাকিব নোৱাৰে ডিমাপুৰ যাব নোৱাৰে গুৱাহাটী যাব নোৱাৰে হজাই যাব নোৱাৰে লংকা যাব নোৱাৰে এনেকুৱা ঘটনা কিয় ঘটি আছে গতিকে আমাক সুৰক্ষা লাগে সুৰক্ষা দিয়ক আমাক সুৰক্ষা লাগে সুৰক্ষা বিচাৰিছো আপোনালোকৰ চৰকাৰ বেটি বাঁচাও বেটি পঢ়াও বুলি আপোনালোকৰ চৰকাৰ শ্লোগান আছে গতিকে আমিও মহিলা হয় আপোনালোকৰ বেটি হয় আপোনালোকৰ মা হয় আপোনালোকৰ ভণ্টি হয় আপোনালোকৰ বাইদেউ হয় গতিকে আমাক সুৰক্ষা লাগে কাৰ্বি মহিলাসকলকো সুৰক্ষা লাগে আমি সুৰক্ষা বিচাৰিছো আৰু যেহেতু এই কালপ্ৰিট এইটো কাৰ্বি এইটো ষ্টেফান হানছে এইটো কাৰ্বি নহয় এইজন জন্তু হয় এইজন জানুৱাৰ হয় এইজন কাৰ্বিসকলৰ মৰম নাই গতিকে তেওঁক আমি কাৰ্বি বুলি গণ্য কৰা নাই 13 তাৰিখৰ পৰা তেওঁ এটা জন্তুহে
এটা জানুৱাৰ হে আৰু তেওঁৰ লগত যিটো 4জন যিটো ধৰ্ষণ কৰি হত্যা কৰিছে সেই 4জনকো আমি ইয়াৰ পৰা হকিয়াই দিব বিচাৰিছো তেওঁলোকক অতি সোনকালে ফাঁচি দিব লাগে সোনকালে ফাঁচি দিয়ক আৰু যদিহে ফাঁচি নিদিয়ে তেওঁলোকক যদি জাষ্টিস আমি নাপাওঁ আমাৰ বিনায়ক টিপিৰ যদি জাষ্টিস নাপাওঁ তেওঁক যদি হত্যা কি কয় ফাঁচি নিদিয়ে তেতিয়ালৈকে আমি আমাৰ আন্দোলনটো অব্যাহত ৰাখিব আমি আন্দোলন কেতিয়াও আমি এনেকা কিবা হেৰি নৰখো আমি যুদ্ধ কৰি থাকিম অন্যথা আমি কাৰ্বি আংলং ডিমা হাছাও অসম আৰু ভাৰতবৰ্ষও আমি বন্ধ আহ্বান জনাবলৈ বাধ্য হ'ব